আজিৰ অনুষ্ঠানটো তো আপোনালোকে ভাই সাংবাদিক ভাইসকলে জানেই যে সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা বস্ত্ৰ বিতৰণ আছে যে আগন্তুক দিনত আমাৰ যে 25 ডিচেম্বৰ যে খ্ৰীষ্টমাছ আছে তাৰ কাৰণে আমি গোটেই গাঁৱে ভূঞে আমি খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহৰ মাজত বস্ত্ৰ বিতৰণ কৰি আছোঁ আৰু বস্ত্ৰ বিতৰণ আজি 1000 মান মানুহক কৰিলোঁ ইতিমধ্যে আমাৰ 7000 পৰিয়ালক অলৰেডি কৰা হ'ল আৰু কালি আৰু পৰহি আৰু 2-2500 পৰিয়ালক আমি কৰা হ'ব দিয়া হ'ব বস্ত্ৰ আৰু মই ভাবোঁ যে সজল ফাউণ্ডেশ্যনে আপোনালোকে সবে জানে 2009 চনৰ পৰা বস্ত্ৰ বিতৰণৰ ওপৰত যি ফেষ্টিভেলেই হওক সজল ফাউণ্ডেশ্যনে বস্ত্ৰ বিতৰণ কৰি আহিছে আৰু এইটোক সজল ফাউণ্ডেশ্যনে প্ৰাধান্য দি আহিছে মই সবকে শুভেচ্ছা জনাওঁ যে বৰদিন উপলক্ষে সবকে শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু মই ইমানখিনি কওঁ যে আমি সবে মিলি ভালদৰে যি জাতিৰে হওক যি ফেষ্টিভেলেই হওক সবে আনন্দ কৰিব লাগে খুশি হ'ব লাগে আৰু সবে মিলি আমি এই অনুষ্ঠানটো পালন কৰিব লাগে क्रिसमासनि बाम्पार अफार उदालगुरि नोगोरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगे-रेगां दखना गलायाव लफाय एफएनएफ महर ब्रेन्ड बिबार ब्रेन्ड आर'नाइ ब्रेन्ड जुरिफाट माथानि बायदि बायदि रोखोमनि दखना आर'नाइ ब्लाउज फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन